নমস্কাৰ অল অফ ইউ আলিছাৰ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ আপলোড কৰা হৈছে। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাছ কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে মক টেষ্টৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। আগন্তুক এক্সামসমূহত এই ভিডিঅ'সমূহে যথেষ্ট পৰিমাণে সহায় কৰিব। এতিয়াৰ পৰা আপোনালোকৰ বাবে ডেইলি মক টেষ্টৰ ভিডিঅ'সমূহ লৈ অহা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। গাই নামৰ ব্ৰহ্মপুত্ৰৰ উপনদীখন কোন দুখন নদীৰ মাজত অৱস্থিত? যে গাই নামৰ ব্ৰহ্মপুত্ৰৰ উপনদীখন কোন দুখন নদীৰ মাজত অৱস্থিত? অপশ্যন এ সোৱণশিৰি এণ্ড দিহাং, অপশ্যন বি দিহাং এণ্ড লোহিত, অপশ্যন চি লোহিত এণ্ড সোৱণশিৰি, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। যে গাই নামৰ যিটো ব্ৰহ্মপুত্ৰৰ উপনদী আছে, এই উপনদীখন সোৱণশিৰি আৰু দিহাং নদীৰ মাজত অৱস্থিত। অ'কে, মনত ৰাখিব যে গাই নামৰ যিটো ব্ৰহ্মপুত্ৰৰ উপনদী আছে, এই উপনদীখন কোন দুখন নদীৰ মাজত অৱস্থিত? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব সোৱণশিৰি আৰু দিহাং নদীৰ মাজত অৱস্থিত। অ'কে, কোনটো গিৰিপথেদি ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰে? যে কোনটো গিৰিপথেদি ব্ৰহ্মপুত্ৰ নদীয়ে ভাৰতত প্ৰৱেশ কৰিছে? অপশ্যন এ বুৰ্জিলা পাছ, অপশ্যন বি য়াংয়া পাছ, অপশ্যন চি জজিলা পাছ, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। ব্ৰহ্মপুত্ৰ নদীয়ে কোনটো গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰিছে? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব য়াংয়া পাছ। অ'কে, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী? যে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী? অপশ্যন এ দিহাং, অপশ্যন বি লোহিত, অপশ্যন চি সোৱণশিৰি, অপশ্যন ডি কলং। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। আমি নিশ্চয় জানো যে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখন হ'ল সোৱণশিৰি। অ'কে, দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদীখন হ'ল কপিলী বা কলং। এয়া যে হ'ল ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হ'ল সোৱণশিৰি। তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয়? যে তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয়? অপশ্যন এ সোৱণশিৰি, অপশ্যন বি জীয়াবৰালি, অপশ্যন চি বৰনদী, অপশ্যন ডি দিচাং। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। কোনটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী নহয়? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব দিচাং। অ'কে, আপোনালোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদী আৰু দক্ষিণ পাৰৰ উপনদী কেইটা নিশ্চয় মনত ৰাখিব। আপোনালোকে ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ আৰু বৰাক নৈৰ উপনৈসমূহৰ বিষয়ে যদি ডিটেইলছত জানিব বিচাৰে, তেন্তে এইটো চেনেলত ভিডিঅ'সমূহ আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব, তেন্তে আপোনালোকৰ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব। অ'কে, তলৰ কোনটো বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়? যে তলৰ কোনটো বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়? অপশ্যন এ জাতিংগা, অপশ্যন বি কাটাখাল, অপশ্যন চি চিৰি, অপশ্যন ডি চিৰি। ইয়াতে প্ৰিণ্টিং মিষ্টেক হৈছে। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হৈছে অপশ্যন নম্বৰ বি। তলৰ কোনটো বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব কাটাখাল। কাটাখালখন হৈছে বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ। অ'কে, মনত ৰাখিব। এই বিষয়ে আপোনালোকে ডিটেইলছত ভিডিঅ'সমূহ চাব পাৰে। দলা শদিয়া ব্ৰিজখনে কোন দুখন ঠাইক সংযোগ কৰিছে? যে দলা শদিয়া ব্ৰিজখনে কোন দুখন ঠাইক সংযোগ কৰিছে? অপশ্যন এ তিনচুকীয়া এণ্ড ডিব্ৰুগড়, অপশ্যন বি তিনচুকীয়া এণ্ড অৰুণাচল, অপশ্যন চি তিনচুকীয়া এণ্ড নগাঁও, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। যে দলা শদিয়া ব্ৰিজখনে তিনচুকীয়া আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। নিশ্চয় মনত ৰাখিব যে দলা শদিয়া ব্ৰিজখন লোহিত নদীৰ ওপৰত আছে। দলা শদিয়া ব্ৰিজখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নহয়, দলা শদিয়া ব্ৰিজখন লোহিত নদীৰ ওপৰত আছে। আৰু এইটোৱে তিনচুকীয়া আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰিছে। অ'কে, ক্লিয়াৰ? অসমৰ কোনখন জিলাই আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে? অসমৰ কোনখন জিলাই আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে? অপশ্যন এ বাক্সা, অপশ্যন বি চিৰাং, অপশ্যন চি ধুবুৰী, অপশ্যন ডি কাছাৰ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি।
অসমৰ কোনখন জিলা আটাইতকৈ বেছি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ধুবুৰী যে ধুবুৰী জিলাখনে বাংলাদেশৰ লগত আটাইতকৈ বেছি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে আমি নিশ্চয় এইটো জানো যে অসমৰ 8খন জিলা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে তাৰে 4খন জিলা হৈছে বাংলাদেশৰ লগত আৰু 4খন জিলা হৈছে ভূটানৰ লগত ওকে ক্লিয়াৰ অসমৰ পৰা পৃথক হোৱা প্ৰথমখন ৰাজ্য কোনখন আছিল অসমৰ পৰা সেপাৰেট হোৱা প্ৰথমখন ৰাজ্য কোনখন আছিল অপশন এ মণিপুৰ অপশন বি মিজোৰাম অপশন সি মেঘালয় অপশন সি নাগালেণ্ড এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি অসমৰ পৰা সেপাৰেট হোৱা প্ৰথমখন ৰাজ্য হৈছে নাগালেণ্ড এটো 1963 সেপাৰেট হৈছিল ওকে Big 5 animals অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় যে Big 5 animals অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় অপশন এ মানাস অপশন বি কাজিৰঙা অপশন সি ওৰাং অপশন ডি নামেৰি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি Big 5 animals অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত Big 5 animals পোৱা যায় তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব কাজিৰঙা ওকে ক্লিয়াৰ অসমত কিমানখন বাঘ সংৰক্ষিত বনাঞ্চল আছে যে অসমত কিমানখন টাইগাৰ ৰিজাৰ্ভ আছে অপশন এ 3 অপশন বি 4 অপশন সি 5 অপশন ডি 6 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ 4 যে অসমত 4খন টাইগাৰ ৰিজাৰ্ভ আছে যে অসমত কিমানখন টাইগাৰ ৰিজাৰ্ভ আছে অসমত 4খন টাইগাৰ ৰিজাৰ্ভ আছে লগতে এইটো মনত ৰাখিব যে অসমত কিমানখন এলিফেন্ট ৰিজাৰ্ভ আছে যে অসমত 5খন এলিফেন্ট ৰিজাৰ্ভ আছে এই 4খন টাইগাৰ ৰিজাৰ্ভ আমি কেনেকৈ মনত ৰাখিম একেবাৰে ইজি টিপছত মনত ৰাখিম monk যে monk এমত মানাস ওট ওৰাং এন্ড নামেৰি কেতে কাজিৰঙা একেবাৰে ইজি ভূটানত মানাস ৰাষ্ট্ৰীয় উদ্যানক কি নামে জনা যায় যে ভূটানত মানাস ৰাষ্ট্ৰীয় উদ্যানক কি নামে জনা যায় অপশন এ মানাস ন্যাশনাল পার্ক অপশন বি রয়্যাল মানাস ন্যাশনাল পার্ক অপশন সি মিনি কাজিৰঙা অপশন ডি নান অফ দ্য অ্যাবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে ভূটানত মানাস ৰাষ্ট্ৰীয় উদ্যানক ৰয়েল মানাস ন্যাশনাল পার্ক বুলি জনা যায় যে নিশ্চয় মনত ৰাখিব যে ভূটানত মানাস ন্যাশনাল পার্ক কি বুলি জনা যায় ৰয়েল মানাস ন্যাশনাল পার্ক ওকে ক্লিয়াৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বা উত্তৰেদি কোনখন নদী বৈ গৈছে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি কোনখন নদী বৈ গৈছে অপশন এ লোহিত অপশন বি দিহাং অপশন সি কলং অপশন ডি ব্ৰহ্মপুত্ৰ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে ওকে আপোনালোকে নিশ্চয় কোনটো ন্যাশনাল পাৰ্কৰ মাজেদি কোনখন নদী বৈ গৈছে মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্চন পাব পাৰে এক্সাম সমূহত ন্যাশনাল পাৰ্কৰ ওপৰত এইটো চেনেলত ভিডিঅ' আপলোড কৰা হৈছে সেই ভিডিঅ' আপোনালোকে অনুগ্ৰহ কৰি চাই ল'ব আপোনালোকৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব কাৰ্বি মালভূমি কোনখন নদীয়ে দুটা ভাগত ভাগ কৰিছে যে কাৰ্বি মালভূমি কোনখন নদীয়ে দুটা ভাগত ভাগ কৰিছে অপশন এ লোহিত অপশন বি কপিলি অপশন সি সোৱণশিৰি অপশন ডি নান অফ দ্য অ্যাবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে কাৰ্বি মালভূমি কপিলি নদীয়ে দুটা ভাগত ভাগ কৰিছে নিশ্চয় মনত ৰাখিব যে কাৰ্বি মালভূমি কোনখন নদীয়ে দুটা ভাগত ভাগ কৰিছে তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব কপিলি নদীয়ে দুটা ভাগত ভাগ কৰিছে ওকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি কিমান যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিকালি কিমান অপশন এ 54,315 স্কয়াৰ কিলোমিটাৰ অপশন বি 56,315 স্কয়াৰ কিলোমিটাৰ অপশন সি 58,315 স্কয়াৰ কিলোমিটাৰ অপশন ডি 59,315 স্কয়াৰ কিলোমিটাৰ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি So, ব্রহ্মপুত্র উপত্যকার মাটিকালি হল 58,315 স্কয়ার কিলোমিটার ওকে মনত রাখিব কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি যে কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপশন এ ডাম্বুকছো অপশন বি সিংহাসন অপশন সি লাইকে অপশন ডি মহাদেৱ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ
যে ডাম্বক্স যে কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে ডাম্বক্স কিন্তু আপোনালোকে বিভিন্ন সোৰ্সত সিংহাসনখন পাব পাৰে কিন্তু এইটো ৰাইট অপচন নহয় যে ডাম্বক্সখন হৈছে ৰাইট অপচন যদি আপোনালোকৰ অপচনত ডাম্বক্স নাথাকে আৰু হেতু অপচনত যদি সিংহাসনখন থাকে তেতিয়া হলে সেই সিংহাসনখনে ৰাইট অপচন বুলি টিক কৰি আহিব তেতিয়া হেতুৱে ৰাইট অপচন হ'ব কিন্তু দুটা একেলগে থাকিলে ডাম্বক্সকে আপোনালোকে ৰাইট অপচন বুলি টিক কৰি আহিব ওকে ক্লিয়াৰ বৰাইল পৰ্বতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম কি যে বৰাইল পৰ্বতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপচন এ মহাদেৱ অপচন বি লাইকে অপচন সি থেইপি বাং অপচন ডি নান অফ দ্য above এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ বি যে বৰাইল পৰ্বতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকে নিশ্চয় মনত ৰাখিব যে বৰাইল পৰ্বতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম লাইকে আৰু কাৰ্বি মালভূমিৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে ডাম্বক্স ওকে কমতা ৰাজ্যৰ পৃষ্ঠপোষকতা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি কোন আছিল কমতা ৰাজ্যৰ পৃষ্ঠপোষকতা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি কোন আছিল অপচন এ হৰিহৰ বিপ্ৰা অপচন বি হেম সৰস্বতী অপচন সি ৰাম সৰস্বতী অপচন ডি নান অফ দ্য above এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ এ কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি আছিল হৰিহৰ বিপ্ৰ যে নিশ্চয় মনত ৰাখিব কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কবি আছিল হৰিহৰ বিপ্ৰ ওকে তলৰ কোনজন কবিয়ে কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল যে তলৰ কোনজন কবিয়ে কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল অপচন এ হৰিহৰ বিপ্ৰা অপচন বি হেম সৰস্বতী অপচন সি মাধৱ কন্দলি অপচন ডি নান অফ দ্য above এই অপচন কেইটাৰ ভিতৰত ৰাইট অপচন হ'ব অপচন নম্বৰ সি যে মাধৱ কন্দলিয়ে কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল নিশ্চয় মনত ৰাখিব হৰিহৰ বিপ্ৰা হেম সৰস্বতী কবিৰত্ন সৰস্বতী এই কেইজনে কি কৰিছিল কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু এই কবিসকলৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ কবি আছিল হৰিহৰ বিপ্ৰা কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা কবিসকলৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কবি আছিল হৰিহৰ বিপ্ৰা আৰু মাধৱ কন্দলিয়ে কি কৰিছিল কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল ওকে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এইটো চেনেলৰ জৰিয়তে আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী আসাম পলিটি আসাম জিকেৰ ভিডিঅ'সমূহ সিৰিয়েলি আপলোড কৰা হৈছে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব আগন্তুক এক্সামসমূহত এই ভিডিঅ'সমূহে যথেষ্ট পৰিমাণে সহায় কৰিব থ্যাংক ইউ এভৰিওয়ান